উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সংগঠনৰ হালপাৰা আঞ্চলিক সমিতি গঠন উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু উত্তৰ পূব ভাৰতৰ আটাইতকৈ শক্তিশালী সংখ্যালঘু ছাত্ৰ সংগঠন সংগঠনটিয়ে সংখ্যালঘু জনগণৰ মাজত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সদায় মত মাতি আহিছে কলিয়াবৰৰ সংখ্যালঘু জনসাধাৰণৰ মাজত শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰচাৰ আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰোধিতাৰ উদ্দেশ্যে অনুষ্ঠিত সাধাৰণ সভাত বৃহত্তৰ হালপাৰা সংখ্যালঘু জনবসতি প্ৰধান অঞ্চল সামৰি দিলৱাৰ হুছেইন সভাপতি আৰু আসিকুৰ ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ এখন 31জনীয়া কমিটি গঠন কৰা হয় লগতে কলিয়াবৰ জিলা কমিটিৰ বিষয়ববীয়াসকলৰ উপস্থিতিতে হালপাৰা আঞ্চলিক সমিতিখনৰো গঠন কৰে অনুষ্ঠিত সভাখনত উপস্থিত থাকে নেমছৰ কলিয়াবৰ সমিতিৰ সভাপতি সফিকুল ইছলাম ডাঙৰীয়া উপসভাপতি গুলজাৰ হুছেইন চুকুৰ আলীৰ লগতে কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক আব্দুল গাফৰ আৰু স্থানীয় ৰাইজ তথা ভালে সংখ্যক বিশিষ্ট ব্যক্তি নিউজ টেক্স ৰিপৰ্ট নিউজ টাইম ডিজিটেল আজি কলিয়াবৰ জিলাৰ নেমছৰ অন্তৰ্গত হালপাৰা আঞ্চলিক সমিতি আজি গঠন কৰা হয় আৰু বিশেষকৈ আপোনালোকে জানে কেইদিনমান আগতে আমাৰ কলিয়াবৰ জিলা নেমছু জিলা সমিতি গঠন হৈছিলে তাৰ পাছৰে পৰা আমি এটা আঞ্চলিক গঠন কৰি আছোঁ কেইদিনমান আগতে আমাৰ বগাৰমুখ যি আঞ্চলিক সেই আঞ্চলিকখন গঠন কৰা হৈছিল আজি আমি আমাৰ কলিয়াবৰ জিলা নেমছুৰ উপসভাপতি গুলজাৰ হুছেইনৰ নেতৃত্বত আজি আমাৰ এই আঞ্চলিক সমিতিখন গঠন হৈছে সভাপতি সম্পাদকৰ পৰা আৰম্ভ কৰি 31জনীয়া কমিটি আজি আমাৰ ইয়াত গঠন কৰি দিয়া হৈছে ইয়াৰ যোগেদি মই সকলো সমিতিক অনুৰোধ কৰিছোঁ যে নেমছু যেহেতু এক জাতীয় সংগঠন জাতিৰ স্বাৰ্থত জাতিটো কেনেকৈ আগুৱাই যাব পাৰে সমাজৰ যিবিলাক অনৈতিক কাম জোৱাৰ পৰা আদি কৰি মদ বাং ড্ৰাগছ বাল্য বিবাহ শিশু শ্ৰমিক সকলো কামত আমাৰ নেমছুৰ সৈনিকসকলে আগুৱাই যাব আৰু সেইখিনি যাতে সমাজৰ পৰা নাইকিয়া হয় তাৰ কাৰণে অৰহ চেষ্টা কৰি যাব আৰু জাতিটোক কেনেকৈ আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে অৰহ চেষ্টা কৰি যাব আমি সকলো সময়ত আমাৰ কৰ্মকৰ্তাসকলৰ লগত আছোঁ অনাগত দিনতো থাকিম আৰু বিশেষকৈ এইখন অঞ্চলত হালপাৰা অঞ্চলত মুৰব্বীসকলক যুৱ সমাজক মই অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে ওলাই আহক আমাৰ নেমছুৰ বেনাৰৰ তলত আহক আহি পেলাই আমাৰ সমাজখন কেনেকৈ আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে আপোনালোকে অৰহ চেষ্টা কৰক সহায় কৰক আৰু এইখিনিয়ে বিশেষকৈ লগতে মই আজি কমিটি গঠন হোৱা সমূহ সদস্যক কলিয়াবৰ জিলা নেমছুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত যাতে তেখেতসকলে ভালকৈ কাম কৰি যায় তাৰ কাৰণে আমি আশাবাদী নেমছু জিন্দাবাদ নেমছু জিন্দাবাদ নেমছু জিন্দাবাদ